না কিবা এটা ইম্পৰ্টেণ্ট বস্তু এটা চাই আছো ন চাওক না দেউতা মোক এই ইম্পৰ্টেণ্ট বস্তু এটা চাই আছো অথনি পৰা ডিষ্টাৰ্ব দি আছে তই দিনো নিদিয়ক খেলে আৰে মই দিহিং পাটকাই কোল মাইনিঙৰ কেছটো মই চাই আছো মই শ্বেয়াৰ কৰি আছো যাতে মানুহৰ মাজত এৱাৰনেছ এটা ক্ৰিয়েট হয় গম পাইছেনে নাই আপোনাক কি দিহিং পাটকাই কোল মাৰ্নিং কচোন মোক হেই মই নোৱাৰো এতিয়া দেউতাই বুজাই দিব মই কৈছোঁ শুন দিহিং পাটকাইখন হ'ল এখন সেই বৰ্ষাৰণ্য অসমৰ ডিব্ৰুগড় শিৱসাগৰ আৰু সেই তিনিচুকীয়া জিলা আৰু সেই অৰুণাচললৈকে এই দিহিং পাটকাইখন বিস্তৃত হৈ আছে বুজিছ এই 2004 চনতে এই অভয়াৰণ্য হিচাপে এই স্বীকৃতি লাভ কৰিছে এতিয়াহে বুজিলোঁ আৰু কোৱাচোন আৰু সেই দিহিং পাটকাই বৰ্ষাৰণ্যলৈ এই দুৰ্যোগ নামি আহিছে বুজিছ আৰু এই অভয়াৰণ্যখনত এই চৰকাৰে এই কয়লা খননৰ অনুমোদন প্ৰদান কৰিছে আৰু সেই পূবৰ আমাজন বুলি স্বীকৃত দিহিং পাটকাই সেই নানা পৰিভ্ৰমী চৰাই জীৱ জন্তু আদিৰ বসবাস কৰা স্থান গম পাইছ আৰু তোৰ আহোম চিফৌ টাইফাটে আদি জনগোষ্ঠীয় লোকে তাত বসবাস কৰে বুজিছ তেনেহ'লে সেই চৰাই চিৰিকটিবোৰ জীৱ জন্তুবোৰ আৰু সেই জনগোষ্ঠীৰ লোকসমূহৰ কি হ'ব ক'ত থাকিব ক'ত যাব আৰে সেইটোৱেতো প্ৰব্লেম এইখন মূলতে সেই বনৰীয়া হাতীৰ বিচৰণ ভূমি বুলি পৰিচিত বুজিছ আৰু এই বনাঞ্চল ধ্বংসৰ ষড়যন্ত্ৰই সেই গোটেই জীৱকুললৈকে বিপদ মাতি আনিব পাৰে বুজিছ আৰু সেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কৈছিল যে এই কয়লা খননে এই প্ৰকৃতি ধ্বংস কৰিব পাৰে বুলি সেইবোৰ প্ৰমাণিত হৈ আহিছে বুজিছ সেইটোৱে গতিকে আমি মানুহবোৰে এই বাৰ্তাবোৰ ইমানেই শ্বেয়াৰ কৰিব লাগে যাতে আমাৰ সকলোৰে মাজত এটা সজাগতাৰ সৃষ্টি হৈ যায় এই গতিকে মানুহে প্ৰকৃতিৰ সেই বিনষ্ট হোৱা কামবোৰ কৰিব নালাগে বুজিছে মানে আমি প্ৰকৃতিখনৰ সৃষ্টিৰ হকে ভাবিব লাগে যাতে প্ৰকৃতিখন প্ৰকৃতি হৈ থাকে বুজিলোঁ সেইকাৰণে চৰকাৰক অনুৰোধ জনাব লাগে যাতে প্ৰকৃতিখনক ধ্বংস নকৰে দিহিং পাটকাই কয়লা খনন নকৰি দিহিং পাটকাই হৈ থাকিবলৈ পাটকাই নিদিও